ইয়াৰ নিৰ্বাচনৰ এই 12 নম্বৰ পৰিষদীয় আমাৰ যি চালাকাঠি সমষ্টি আছে আমাৰ প্ৰাৰ্থী শ্ৰীযুতা কবিতা বসুমতাৰী আজি ঢলমৰা ভিচিডিচিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্ঘাটন কৰা হ'ল আৰু এই উদ্ঘাটন কাৰ্যসূচীত এই অঞ্চলৰ গোটেই স্থানীয় ৰাইজ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে আহি অংশগ্ৰহণ কৰিছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে এইবাৰ আমাৰ যি পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থী শ্ৰীযুতা কবিতা বসুমতাৰী বিপুল ভোটৰ ব্যৱধানত ইয়াৰ বিজয় সাব্যস্ত কৰিব। মই যোৱা 3টা দিন ধৰি আমাৰ ৰাইজৰ সৈতে কাৰ্যকৰ্তাৰ সৈতে নাগৰিকৰ ঘৰলৈ গৈ যিটো মান পাইছোঁ সকলোৱে পৰিৱৰ্তন বিচাৰিছে তেওঁলোকে কৈছে আমি ইউপিপিএলকো দেখিলোঁ বিপিএফকো দেখিলোঁ কিন্তু বিজেপিক আমি পোৱা নাই আচোন পৰিষদীয়ত। গতিকে এইবাৰ বিজেপি প্ৰাৰ্থী সকলোৱে বিচাৰিছে বিজেপি বিজয় বিচাৰিছে। আজি 20-25 দিনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে চালাকাঠি অঞ্চললৈ ৰাইজক সম্বোধন ধৰিবলৈ আহিছিলে তাতো ৰাইজৰ অগণন যোগদান গতিকে আমাৰ এতিয়া সকলো দলীয় কাৰ্যকৰ্তাই বুথে শক্তি কেন্দ্ৰ সকলোৱে গাঁৱে ঘৰে আমাৰ তেওঁলোকে নাগৰিক সম্পৰ্কৰ অভিযান চলাব। এই অভিযানৰ জৰিয়তে প্ৰতিজন নাগৰিকৰ পৰা যাতে আমি আশীৰ্বাদ বুটলিব পাৰোঁ তেওঁলোকৰ যাতে সহযোগ ল'ব পাৰোঁ তাৰ বাবে আমাৰ অবিৰতভাৱে আমাৰ যাত্ৰা চলিব। আজি আমি 3টা থানত ভিচিডিচি ৱাইজ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্ঘাটন ৰাখিছিলোঁ। প্ৰথম ভাগ কাৰ্যসূচী ইতিমধ্যে আমি সামৰণি মাৰিছোঁ। ইয়াৰ পৰৱৰ্তীত আৰু দুভাগ আছে সেই দুভাগ আমি কৰিম। অহাকালিলৈ আমি 4টা স্থানত আমাৰ কাৰ্যালয় উদ্ঘাটন দাঁড় কৰিম। তাৰ পৰৱৰ্তীত আমি শক্তি কেন্দ্ৰই আমাৰ ব্যাপক প্ৰচাৰ অভিযান চলিব আৰু বুথে ঘৰে প্ৰচাৰ অভিযান চলাব প্ৰতিজনৰ ওচৰলৈ 52,000 ভোটাৰৰ ৰাইজৰ প্ৰতিজনক যাতে আমি এইকেইদিন সম্পৰ্ক অভিযান জৰিয়তে তেওঁক যাতে আমি সম্পৰ্ক স্থাপন কৰিব পাৰোঁ তেওঁ যাতে মৰম বুটলিব পাৰোঁ তেওঁ যাতে আশীৰ্বাদ বুটলিব পাৰোঁ যাৰ জৰিয়তে আমি চালাকাঠি অঞ্চলৰ সৰ্বাংগীন যাতে বিকাশ या সমৃদ্ধিশালীৰ বিকাশ মানুহৰ মাজত যাতে আস্থা আৰু বিশ্বাসৰ ভাৱ যাতে অধিক শক্তিশালী কৰিব পাৰোঁ চাৰি শান্তিৰ বাটেৰে যাতে আমি যাত্ৰা কৰিব পাৰোঁ তাৰ বাবে আমি চালাকাঠিবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। চালাকাঠি সমষ্টি বিজেপি বুলি জুজটো কাৰ লগত হ'ব নহয় চক এতিয়া সেইকাৰণে ৰাইজে কৈছে অল আৰ টেষ্টেড বিপিএফও টেষ্টেড ইউপিপিএলো টেষ্টেড বিজেপি প্ৰাৰ্থীক ৰাইজে ভোট দিবৰ কাৰণে পদুমত ভোট দিবৰ কাৰণে সুবিধা বিচাৰি আছিল সুবিধা পোৱা নাই হ'লে এবাৰ আমাৰ দলে চালাকাঠি এই সমষ্টিত আমাৰ প্ৰাৰ্থী যিগৰাকী আমাৰ জিলাৰ প্ৰাক্তন সভানেত্ৰী এগৰাকী জ্যেষ্ঠ এগৰাকী বিশিষ্ট কাৰ্যকৰ্তা হিচাপে তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আমাৰ কাৰ্যকৰ্তা সকলো উৎফুল্লিত ৰাইজো আনন্দিত আৰু এবাৰ বিপুল ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী কবিতা বসুমতাৰী বাইদেউ বিজয় নিশ্চিত হ'ব আৰু এই বিজয় নিশ্চিত কৰিবৰ বাবে আমি প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ যাতে যাব পাৰোঁ আমি তেওঁলোকক যাতে সেৱা কৰিব পাৰোঁ তেওঁলোকৰ পৰা যাতে আশীৰ্বাদ ল'ব পাৰোঁ আৰু প্ৰতিটো অঞ্চলত যাতে সমবেত হৈ পিনি যাতে আমি সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰ অভিযান যাতে পৰিচালনা কৰিব পাৰোঁ তাৰ বাবে ভিচিডিচি ৱাইজ আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় বৰ সুন্দৰ মাংগলিক অনুষ্ঠান আজি কাৰ্যালয় উদ্ঘাটন হৈছে। আজি প্ৰতিকূল বতৰকো নেওচি পুৱা বেলাতে ৰাইজে আহি এই কাৰ্যালয় দ্বাৰা উদ্ঘাটন সফল কৰি তোলাৰ বাবে মই তাৰ বাবে ঢলমৰাবাসী ৰাইজক বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।